আপোনালোকলৈ আগবঢ়াইছোঁ আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱে মোৰ চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অন্ত পৰিল তৃতীয় বৰ্গৰ চাকৰি পৰীক্ষা, মুকলি কৰি দিয়া হ'ল ইণ্টাৰনেট। অন্ত পৰিল তৃতীয় বৰ্গৰ চাকৰি পৰীক্ষা। ৰাজ্যজুৰি পুনৰ সক্ৰিয় হ'ল ইণ্টাৰনেট সেৱা। পৰীক্ষাত অৱতীৰ্ণ হ'ল 11,23,204 পৰীক্ষাৰ্থী। পৰীক্ষাৰ সময়ছোৱাত বন্ধ থাকিল ইণ্টাৰনেট। 2,305টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ল পৰীক্ষা। সুকলমে ৰাজ্যজুৰি অনুষ্ঠিত হ'ল নিযুক্তি পৰীক্ষা। আগবাঢ়িছোঁ আন এটা খবৰ। আধাৰ আপডেটৰ সময়সীমা বৃদ্ধি। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। আধাৰ আপডেটৰ সময়সীমা বৃদ্ধি। 14 ডিচেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। পূৰ্বে 14 ছেপ্টেম্বৰ আছিল শেষ সময়সীমা। UIDAI এ জাৰি কৰিছে নিৰ্দেশনা। মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপডেট। মুখ্যমন্ত্ৰীৰ পদত্যাগ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ল'লে পদত্যাগৰ সিদ্ধান্ত। মঙলবাৰে দাখিল কৰিব পদত্যাগ পত্ৰ। কিয় মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ সিদ্ধান্ত ল'লে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে, সেই সন্দৰ্ভত ৰাজহুৱাভাৱে কৰিলে মন্তব্য। যেতিয়ালৈকে আদালতে দোষমুক্ত ঘোষণা নকৰে তেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পদত নাথাকে অৰবিন্দ কেজৰিৱাল। ৰাজ্যত মাটি ক্ৰয় বিক্ৰয়ক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। পুৰণা মন্দিৰ, মছজিদ, গীৰ্জাক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য। 5 কিলোমিটাৰৰ ব্যাসাৰ্ধত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। বৰদোৱা, বৰপেটা সত্ৰ আৰু মাজুলীত প্ৰযোজ্য এই নিয়ম। ৰাজ্যৰ আন ঐতিহাসিক স্থানৰ মাটি সংৰক্ষণ কৰা হ'ব খিলঞ্জীয়াৰ বাবে। 1951ত থকা ঐতিহাসিক স্থানত থকা লোকেহে ক্ৰয় কৰিব পাৰিব সেই ঠাইৰ মাটি। 1951ৰ পিছত বসবাস কৰাসকলক কৰা নহয় উচ্ছেদ। তেওঁলোকে ভৱিষ্যতে মাটি বিক্ৰী কৰিলে কৰিব লাগিব খিলঞ্জীয়া লোকক। যিকোনো ধৰ্মৰ লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। অসম ৰাজহুৱা আইনত অধ্যায় 12 সংযোজনেৰে ডাঙৰ সিদ্ধান্ত চৰকাৰৰ।